গাইজ, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকেও ভালে আছে। মোৰ নতুন এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অকণমান বেলেগ এটা ৰেচিপি দেখুৱাম। এয়া লৈছোঁ মই বেঙেনাখিনি প্ৰথমত জুইত পুৰি ল'ম। আজি জুইয়েদি বনোৱাই আপোনালোকক দেখাম। কেতিয়াবা জুইৰ সোৱাদো ল'ব লাগে, যিহেতু এতিয়া ঠাণ্ডা দিন। এইটো চাওক, আমাৰ দুটা কুকুৰো হৈ আছে। এয়া বাহিৰত মই জুইকুৰাত বেঙেনাখিনি জ্বলাই ল'লোঁ, 4টা বেঙেনা। আৰু ৰেচিপিটোত লাগিব বিলাহী, আদা, নহৰু দুটা, পিঁয়াজ, মিক্স মছলা। তাৰপিছত আজি দিম ভোট জলকীয়া শুকাই থোৱা টেমাত থৈ দিছোঁ। এইখিনি গৰম পানীত তিয়াই ল'ম, তাৰপিছত পিচি পেলাই দিম। তাৰপিছতে গৰম পানীত এয়া ড্ৰাই ফিছ, শুকান মাছ অকণমান তিয়াই থ'ম। গৰম পানীত অলপ দেৰি তিয়াই থৈ দিম। আপোনালোকে ড্ৰাই ফিছ সলনি আপোনালোকে ইয়াত সৰু মাছ দিব পাৰে, বা সৰু মাছ নিদিয়াকৈ যোন ভেজ খায়, এই ভেজ খুৱাবলৈও পাৰিব। তাৰপিছত ইয়াতে মচুৰ দালি, তাৰপৰা আলু আৰু কলডিল দালি বনাইছোঁ। জুইতে বনাম আজি। এইকেইটা ৰেচিপিটো আপোনালোকে জানেই। গৰম পানী অকণমান দি দিলোঁ। এইখিনি দালি হ'ল, ঢাকি থৈ দিম অলপ টাইম। আজি জুইতে গোটেইখিনি বনাম। ভাত বনোৱা হ'ল, ঢাকন দি থ'ম এতিয়া। তাৰপিছত বনাইছোঁ এয়া কাচকল ফ্ৰাই। আপোনালোকে ভাল পায়নে কাচকল খাই? মই কিন্তু বহুত ভাল পাওঁ। যোনে ভাল পায় প্লিজ কমেণ্ট কৰি জনাব। আমাৰ দালিখিনিও হ'ল। এতিয়া তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম কৰিলোঁ। তেল গৰম কৰিছে, এইখিনি ভোট জলকীয়া, তাৰপিছতে পিঁয়াজ, বিলাহীখিনি প্ৰথমত দি ল'লোঁ। এয়া ড্ৰাই ফিছবোৰ ইয়াতে দি দিওঁ একেবাৰে। এয়া তাৰপিছত আদা নহৰুৰ পেষ্ট, তাৰপিছতে মছলা, সোৱাদ অনুসৰি নিমখ আৰু হালধি অকণমান। এখন হাতেদি ভিডিঅ' বনাই আছোঁ আৰু এখন হাতেদি বনাই আছোঁ, সেইকাৰণে অকণমান প্ৰব্লেম হৈছে, বেয়া নাপাব আপোনালোকে। অলপ টাইম এনেকুৱাই ভাজি থাকিম আমি 5 মিনিটমান। এয়া চাওক বেঙেনাখিনি এতিয়া দি ল'লোঁ। একেবাৰে সহজ ৰেচিপি, ঠাণ্ডা দিনত খোৱা ৰেচিপি। যদি আপোনালোকৰ ঘৰত একোৱে নাথাকে, অকল যদি বেঙেনা থাকে বা বিলাহী থাকে, ধুনীয়াকৈ এই ৰেচিপি মছলা চছলা দি আপোনালোকে গৰম গৰম ৰুটিৰ লগত বা গৰম গৰম ভাতৰ লগত খাব পাৰিব ধুনীয়াকৈ। এতিয়া অকণমান ঢাকন দি থ'ম। এঙঠাত সিজাইছোঁ। কিমান ধুনীয়া হৈছে চাওক। ৰুটিৰ লগত খায়ো ভাল পাব, বা কোনোবা পৰঠাৰ লগত খায়, বা ভাতৰ লগত, যিহৰ লগতো আপোনালোকে খাব পাৰে। আৰু দুটামান আকৌ কেঁচা জলকীয়া দি দিলোঁ। চাওক, ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া চাওক, আমাৰ বেঙেনাৰ ৰেচিপি ৰেডি হ'ল। কিমান গৰম গৰম চাওক। তাৰপিছতে এয়া হ'ল দালি, দেখিছেই, দালি, কলডিল আৰু আলু, পূৰা গৰম গৰম। তাৰপিছত কাচকল ফ্ৰাই। এনেকুৱা ৰেচিপি আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰিব। বেঙেনাৰ ঠাণ্ডা দিনত খাব পাৰি, গৰম গৰম একেবাৰে ৰুটিৰ লগত, বহুত টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰিব। ট্ৰাই কৰিলে মোক কমেণ্টত জনাব কেনেকুৱা লাগে।